পুনৰ বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ মূল্য 50% বৃদ্ধি পাব জীৱনদায়িনী ঔষধৰ মূল্য আকৌ এবাৰ বৃদ্ধি পাইছে ঔষধৰ দাম ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই গুৰুতৰ ৰোগৰ বাবে কিছুমান ঔষধৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ ফলত ঔষধৰ দাম কমেও 50% বৃদ্ধি পাব এই খবৰটো চৰ্চালৈ অহাৰ পাছতে সাধাৰণ জনতাই মূৰে কপালে হাত দিছে হাঁপানি টিবি গ্ল'কমা আৰু মানসিক বিকাৰ আৰু থেলেচেমিয়াৰ ঔষধৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই এক অধিসূচনা জাৰি কৰি স্পষ্ট কৰি দিছে যে তেওঁলোকে কিয় মূল্য বৃদ্ধিৰ সিদ্ধান্ত লৈছে তেওঁলোকে কয় যে এই ঔষধ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা কেঁচা মালৰ দাম বৃদ্ধি পাইছে গতিকে ঔষধৰ দাম বৃদ্ধি কৰিবলৈ তেওঁলোক বাধ্য হৈছে কেন্দ্ৰীয় চৰকাৰৰ মূল্য নিয়ন্ত্ৰকে ঔষধ নিৰ্মাতাসকলক মূল্য বৃদ্ধিৰ ক্ষেত্ৰত 50% পৰ্যন্ত ৰেহাই দিছে উল্লেখিত ঔষধৰ বাহিৰেও এন্ট্ৰপিন ইনজেকশ্যন বেনজিন পেনিচিলিন 10 লাখ IU ইনজেকশ্যন লিথিয়াম টেবলেট 300 গ্ৰাম টেট্ৰামাইচিন পাউডাৰ সালবুটামল টেবলেটকে ধৰি আন কেইবাবিধো ঔষধৰ মূল্য প্ৰভাৱিত হ'ব ইয়াৰ পূৰ্বে 2019 আৰু 2021 চনত এনেদৰে বৃদ্ধি কৰা হৈছিল ঔষধৰ মূল্য নিউজ ডেস্ক ৰিপৰ্ট মাছমি নিউজ